हेलो फ्रेंड्स सो आज मैं आई गई मोर एक नतुन भिडिओ तो आज मोर जी भिडिओ है भिडिओ मैं अपना अलग हिस्ट्री 2000 सनলৈকে লৈ যাবলৈ চেষ্টা কৰিম মানে অলপ হিষ্ট্ৰীৰ বিষয়ে ক'বলৈ চেষ্টা কৰিম সো নিজে শিকক বেলেগ শিকক ওয়েলকাম বেক টু মাই ইউটিউব চেনেল লার্ন এন্ড টিচ সো প্ৰথমতে আপুনি আপোনাৰ যিখন মেপ হয় ন গুগল মেপ আপোনাৰ ফোনত চাগে মেপ আছে তো মেপখন আপুনি খুলি ল'ব ঠিক আছে মোৰ যেটো মই পিচিত কৰি আছো তো মই ইয়াতে এনেকৈ গুগল মেপ সার্চ কৰি ল'ম ঠিক আছে গুগল মেপখন খোলাৰ পিছত আপুনি তাতে সার্চ কৰিব লাভা আইল্যান্ড বুলি লাভা আইল্যান্ড বুলি সার্চ কৰিব ঠিক আছে লাভা আইল্যান্ড বুলি সার্চ কৰাৰ পিছত লাভা আইল্যান্ড ফিলিপাইন্স বুলি আহিব ঠিক আছে এইটোত আপুনি এনেকৈ ক্লিক কৰিব ক্লিক কৰাৰ পিছত ইয়াতে আপুনি এটা বস্তু দেখা হ'ব যেটো তাৰ আগতে আপুনি ইয়াতে যেটো হয় ন মোৰত ইয়াতে মোৰ এনেকৈ আহিছে তো ইয়াতে আপুনি স্যাটেলাইট ভিউ কৰি ল'ব ঠিক আছে স্যাটেলাইট ভিউ হৈ গ'ল হৈ যোৱাৰ পিছত ইয়াতে আপুনি চাওক প্লেন এখন দেখা পাইছেনে তো মই আপোনাক আজি এই প্লেনখনৰ বিষয়ে জনাম এই প্লেনখন কি হয় সো প্ৰথমতে মোৰো বিশ্বাস হোৱা নাছিলে যে গুগল মেপত এনেকৈ এখন প্লেনো আহি যাব পাৰে বুলি ঠিক আছে কিন্তু পিছত যেতিয়া ময়ো চক হৈ গৈছোঁ ময়ো বেলেগত দেখিছিলোঁ তো তাৰপিছত মোৰ জানিব মন গ'ল যে এই প্লেনখন কি হয় এই প্লেনখনৰ ৰহস্য কি হয় তো পিছত মই গম পালোঁ যে এই যিখন প্লেন হয় এই প্লেনখন হয় বয়িং 737 বিমান যিখন আপোনাৰ 2000 চনৰ 19 তাৰিখে ক্ৰেছ হৈছিলে আপোনাৰ ফিলিপাইনৰ এই লাভা আইল্যান্ড নামৰ জাগাডোখৰত ঠিক আছে আৰু এই যিখন আছিলে ইয়াতে আপোনাৰ 127 জন মানুহ আৰু 7টা ক্ৰিউ মেম্বাৰ আপোনাৰ ডেড হৈছিলে এই প্লেন ক্ৰেছটো ঠিক আছে আৰু এই প্লেন যেটো এই প্লেন ক্ৰেছটো ফিলিপাইনৰ সেই টাইমৰ সবতকৈ ডেডলিয়েষ্ট বিমান দুৰ্ঘটনা বুলি কি বুলি ক'ম এটা মানে ডেডলিয়েষ্ট বিমান আপোনাৰ হেৰি আছিলে আৰু ডেডলিয়েষ্ট আপোনাৰ এয়াৰ ক্ৰেছ আছিলে আৰু সেইটো টাইমত আৰু তাৰে যিখিনি স্থানীয় বাসিন্দা আছিলে তেওঁলোকে কৈছিলে যে মানে সেই লাভা আইল্যান্ডত যিবিলাক মানুহ থাকে সেই মানুহবিলাকে কৈছিলে যে প্লেনখন বহুত তলেৰে গৈ আছিলে আৰু তাতে যিটো নাৰিকলৰ গছ আছিলে তাতে লাগি প্লেনখন ক্ৰেছ হৈছিলে সো ভিডিঅ'টো এইখিনি মানে কি আৰু এইখিনিয়ে প্লেনখন যিহেতু ময়ো আচৰিত হৈছিলোঁ যে এনেকৈ এখন গুগল মেপত প্লেনো দেখাব পাৰে বুলি হয়নে সঁচাকৈ চক হয়নে চাওকচোন প্লেনখন এতিয়াও এনেকৈ আহি আছে ধুনীয়াকৈ তো অলপ এই প্লেনখনৰ বিষয়ে ক'বলৈ চেষ্টা কৰিলোঁ ভিডিঅ'টো বেছি দীঘলীয়া নকৰোঁ সৰুৱে হয় তো নেক্সট ভিডিঅ'ত মই আৰু নতুন ভিডিঅ' নতুন ইনফৰমেশ্যন আপোনালোকক দিবলৈ চেষ্টা কৰিম মোৰ চেনেলটো যদি আপোনালোকে এতিয়াও ছাবস্ক্ৰাইব কৰা নাই কাইণ্ডলি ছাবস্ক্ৰাইব কৰি দিব চ' নিজে শিকক বেলেগ শিকক হয় নেকি হয় না নহয় নিজে শিকিব লাগে বেলেগকো শিকাব লাগে ঠিক আছে তো টিল দেন টাটা বাই বাই ধন্যবাদ